হেল্ল' এভৰিৱান সকলে ভালে আছানে? আজি আমি দ্য লাষ্ট লেচনৰ অন্তিমটো পাৰ্ট আৰম্ভ কৰিবলৈ ওলাইছোঁ। গতিকে যিসকলে আগৰ পাৰ্টকেইটা চোৱা নাই বা দেখা পোৱা নাই তেওঁলোকে লিংক লৈ পেলাই চাব পাৰিব। লিংকত গৈ পেলাই বা চেনেলটোলৈ গৈ পেলাই ভিতৰত সোমাই পেলাই তেওঁলোকে চাব পাৰিব। গতিকে যিমান পাৰোঁ ইমানখিনি বুজিবলৈ ট্ৰাই কৰিম। কিবা ৰৈ যাব পাৰে, ভুল ভ্ৰান্তি হৈ যাব পাৰে, গতিকে সেইখিনি যেন কমেণ্ট কৰি পেলাই জনায়। অৱশ্যে আজি ইয়াতে মই বিশেষ শব্দবিলাক ছাইডত লোৱা নাই, যিহেতু কিছু দীঘলীয়া হ'ব আৰু অলৰেডি মানে কি হ'ব, অলৰেডিটো কৈয়ে যাম। চ' সেইকাৰণে আৰু স্পেচিয়েলভাৱে মানে ছাইডত মই সেইখিনি ৰখা নাই আৰু। গতিকে যিমানখিনি পাৰোঁ সহজভাৱে কৈ যাম। কিবা ৰৈ গ'লে আঙুলিয়াই দিলে ভাল পাম। ঠিক আছে, গতিকে আমি পাৰ্টলৈ যাওঁ। আমাৰ আগতে য'তহে গৈছিল আমি তাৰ পৰা আৰম্ভ কৰিছোঁ, নেক্সট পাৰ্টৰ পৰা। ইয়াতে কি বুলি ক'লে যে while I was thinking while I was thinking all of these I heard my name called. যেতিয়া মই সকলোবিলাকৰ ওপৰত কি কৰি আছিলোঁ, থিংকিং মানেতো জানাই চাগে চবে, ভাবি থকা। যেতিয়া সকলোবিলাক কথাৰ ওপৰত মই ভাবি আছিলোঁ, কি ভাবি আছিলে যে সেইদিনাখন যে গাঁৱৰ মানুহবিলাক ক্লাছৰুমত শ্ৰেণীকোঠাতকৈ বেছিকৈ হৈছিলে, কিহৰ কাৰণে আহিছিলে, এই কথাবিলাক আৰু। তো এই কথাবিলাক ভাবি থাকোঁতে কি হৈছিলে, যেতিয়া এই কথাবিলাক ভাবি আছিলে তেওঁ কি হৈছিলে, আই হাৰ্ড, ডেট মিন শুনা, হয়নে? লিচন, তেওঁ শুনা পালে, কি শুনা পালে? মাই নেম কল, অৰ্থাৎ তাৰ নামটো মাতা শুনা পালে। ইট ৱাজ মাই টাৰ্ণ, তাৰ মানে হ'ল আমি যিটো পালা বুলি কওঁ, পালা বা পাল, তেওঁলোকে কিবা এটা কৰাৰ পিছত তাৰপিছত এটা যেতিয়া কৰি থাকে নেক্সটটোৰ যেতিয়া কি হয় ভাগ পৰে, সেইটোকে ইয়াতে টাৰ্ণ বুলি কোৱা হৈছে, পাল বুলি কোৱা হৈছে। কি বুলি ক'লে যে ইট ৱাজ মাই টাৰ্ণ টু ৰিচাইট আমি যিটো কি বুলি কওঁ মুখস্থ মাতা, আবৃত্তি কৰা। গতিকে এতিয়া তেওঁ কি আছিলে, মুখস্থ কৰাৰ পালটো পৰিছিলে। কি মুখস্থ কৰাৰ বা কি মুখস্থ দিয়াৰ পাল আছিলে, এই যে ধৰি লওঁ ৰুল অফ পাৰ্টিচিপল, সেইটো ঠিক আছে। চ' কি ক'লে নেক্সট, হোৱাট উড আই নট হেভ গিভেন টু able to say that dreadful rule for the participle all through, যে মই যদিহে কি কৰিব পাৰিলোহেঁতেন, মানে মই খুব বেছিকৈ সলসলীয়াকৈ ক'বলৈ পাৰিলোহেঁতেন, খুব সাহসেৰে, ড্ৰেডফুল খুব সাহসেৰে, মই যদি সকলোবিলাক, এইটো এবেল মানে হ'ল কৰিব পৰা, মই যদিহে সকলোবিলাক খুব সলসলীয়াকৈ খুব সাহসেৰে পাৰ্টিচিপেলৰ নিয়মবিলাক ক'ব পাৰিলো হয়, ভেৰি লাউড এণ্ড ক্লিয়াৰ, খুব জোৰকৈ বা খুব স্পষ্টকৈ, উইদাউট ওৱান মিষ্টেক, এটাও ভুল নোহোৱাকৈ। তাৰমানে তেওঁ কৈছে আৰু যে যদিহে কি বুলি কৈছে যে হোৱাট উড আই নট হেভ গিভেন টু এবল, যে মই এইটো কিয় কৰিবলৈ কি নহ'লো, পৰাগ নহ'লো বা কিয় কৰিবলৈ সক্ষম নহ'লো, যে পাৰ্টিচিপেলৰ যিবিলাক ৰুল আছে, মানে একদম স্পষ্টকৈ, ভেৰি লাউড আৰু ভেৰি ক্লিয়াৰকৈ, এটাও মিষ্টেক নোহোৱাকৈ মই কৰিবলৈ কিয় সাহস কৰিব নোৱাৰিলো, সেইবুলি নিজকে কৈছে আৰু। বাট আই গট মিক্সড আপ, কিন্তু কি কৰিলে সেই ল'ৰাজনে, হি গট মিক্স, তেওঁ মানে মিক্স লগালে, পাজল লগালে, অন দ্য ফাৰ্ষ্ট ৱৰ্ড, প্ৰথম ৱাৰ্ডটোতেই তেওঁ কি লগালে, কেনা লগালে, তেওঁ প্ৰথম ৱাৰ্ডটোতে তাৰমানে ভুল লাগি গ'ল। এণ্ড ষ্টুড দিয়াৰ, আকৌ কি হ'লে তাতে তাৰমানে য'ত আছিলে তাতেই আৰু, অৱশ্যে তেওঁতো তাৰ জাগাতেই আছিলে, তেওঁৰ জাগাতে আছিলে, গতিকে ষ্টেণ্ডৰ ইয়াতে ফাৰ্ষ্ট ফৰ্ম ষ্টুড, এণ্ড ষ্টুড দিয়াৰ, আৰু মই তাতেই থিয় হৈ আছিলোঁ। হোল্ডিং কণ্টিনিউৱাছ টেন্স, হোল্ড যিটো ধৰি থকাটো বুজাইছে, হোল্ডিং অন টু মাই ডেস্ক, আৰু ডেস্কত তাৰমানে ছাইডত এডজত যি তেওঁ ধৰি পেলাই থিয় হৈ আছিলে, তেওঁ তেনেকুৱাকৈয়ে থাকিলে। মাই হাৰ্ট বিটিং এণ্ড নট ডেয়াৰিং টু লুক আপ, লগতে কি কৰিছিল, তেওঁৰ হাত যিটো কলিজা, যিখন বুকুখন কি কৰিব ধৰিছিলে, বেছিকৈ ধপধপনি কৰিব ধৰিছিলে, বেছি ধপধপনিটো তেওঁৰ বুকুত ধপধপনিটো বেছিকৈ হৈছিলে। আকৌ কি কৰিছিলে, এণ্ড নট ডিয়াৰিং টু লুক আপ, ডিয়াৰ সাহস কৰা, টু লুক আপ ওপৰলৈ চোৱা, আকৌ তেওঁ ওপৰলৈ চোৱাবৰ বাবে কি কৰা নাছিলে, সাহস কৰিব পৰা
নাছিলে। যিহেতু তেওঁ ফাৰ্ষ্ট ৱাৰ্ডতে মিক্স লগাইছিলে সেইকাৰণে তেওঁ মানে ওপৰৰ ফালে চাব পৰা নাছিলে বা শিক্ষকজনলৈ চাব পৰা নাছিলে। নেক্সট আহিছোঁ, আই হাৰ্ড এম এম এল চে টু মি, তেতিয়া মই শুনা পালোঁ যে আই হাৰ্ড আই লিচেণ্ড, মই শুনা পালোঁ, কি শুনা পালোঁ, এম এম এল চে টু মি, এম এম এল এ মোক কোৱা, তেতিয়া এম এম এল এ মোক কোৱা শুনা পালোঁ। অৰ্থাৎ যেতিয়া ল'ৰাজনে ভেৰি ফাৰ্ষ্টত কি কৰিলে, তেওঁ পাৰ্টিচিপল ৰুলৰ ভেৰি ফাৰ্ষ্টত তেওঁ মিক্সড আপ কৰিলে, পাজল কৰিলে, তেতিয়া তেওঁ কি কৰিলে, মানে চাব নোৱাৰি পেলাই তেওঁৰ জেগাতে থিয় হৈ থাকিলে। আৰু তেতিয়া তেওঁ শুনা পালে, এম এম এল এ তেওঁক কোৱা শুনা পালে, কি বুলি ক'লে, আই won't scold you লিটিল ফ্ৰান্স, যে মৰমৰ ফ্ৰান্স, লিটিল ফ্ৰান্স আচলতে ইয়াতে মৰমৰ ফ্ৰান্স বা সেই ফ্ৰান্স এনেকা বুজাইছে আৰু সৰু ফ্ৰান্স, সেইটো ডাইৰেক্ট সৰু ফ্ৰান্সটো বুজোৱা নাই, গতিকে লিটিল ফ্ৰান্স বা মৰমৰ ফ্ৰান্স সেনেকাকে যি বুলি কোৱা যায় আৰু, আই won't scold you লিটিল ফ্ৰান্স, ইউ মাষ্ট ফিল বেড এণ্ড আউট, যে কি কৰে এন আউট মানে বহুত বেছি পৰিমাণে যথেষ্ট পৰিমাণে ফিল অনুভৱ কৰা, বেড মানেতো জানাই বেয়া, গতিকে ইউ মাষ্ট ফিল বেড এণ্ড আউট, আই won't scold you লিটিল ফ্ৰান্স, ইউ মাষ্ট ফিল বেড এণ্ড আউট বুলি কি বুলি ক'লে, যে হে ফ্ৰান্স মই তোমাক গালি নিদিওঁ, তুমি নিশ্চয় কি কৰিছা বহুত মানে বেয়া অনুভৱ বা দুখ অনুভৱ কৰিছা। চি হাউ ইট ইজ, যে চোৱা এইটো কেনেকেই হ'ল, চি হাউ ইট ইজ, যে চোৱা বা লক্ষ্য কৰা এইটো কেনেকেই হ'ল। এভৰি ডে প্ৰত্যেক দিনাই, উই হেভ ছেড টু আৱাৰ চেল্ফ, প্ৰত্যেক দিনাই আমি কি কওঁ, আমি নিজকে নিজেই কওঁ, আৱাৰ চেল্ফ আমি নিজে নিজেই কওঁ, ৱাহ আইভ প্লেণ্টি অফ টাইম, যে আই হেভ অৰ্থাৎ আইভ প্লেণ্টি অফ টাইম, প্লেণ্টি মানে হ'ল উচিত যথেষ্ট বহুত বেছি পৰিমাণে, যে আইভ প্লেণ্টি অফ টাইম, যে আমি সদায় কি বুলি কওঁ, যে হেৰে ৱাহ আমাৰ কি আছে বহুত সময় আছে। I'll learn it tomorrow, যে এইটো মই কি কৰিম অহা কাইলে শিকিম। কি বুলি ক'লে, যে I'll learn it tomorrow, যে এইটো মই অহা কাইলে, learn মানে হ'ল শিকা, I'll learn it tomorrow, অহা কাইলে মই এইটো অহা কাইলে শিকিম। And now you see where we've come out, আৰু এতিয়া চোৱা আমি এতিয়া we've and now you see where we've come out, যে এতিয়া চোৱা আমি ক'ত ওলাই আহিছো, বা ইয়াৰ পৰিণাম স্বৰূপে আমি কি পালো, এতিয়া চোৱা এই বুলি কৈছে। কি বুলি ক'লে, যে আমি সদায় কওঁ যে আমাৰ কি আছে বহুত বেছি পৰিমাণে সময় আছে, গতিকে এইটো মই অহা কাইলে শিকিম। আৰু তাৰ পৰিণতি বা ফলস্বৰূপে চোৱা আমি ক'ত আহি ওলাইছো বা ক'ত উপনীত হৈছো। Oh, that's the great trouble with LCs, কি বুলি ক'লে, so that's the great trouble with LCs, যে এইটোৱে আচলতে গ্ৰেট ট্ৰাবল, ট্ৰাবল হ'ল সমস্যা, গ্ৰেট ডাঙৰ, so that's the great trouble with LCs, আৰু এই LCsৰ লগত এইটোৱে সকলোতকে ডাঙৰ সমস্যা। গতিকে কুৱেশ্যনটো আহে যে LCsৰ সকলোতকে ডাঙৰ সমস্যাটো কি, বা what is the great trouble with the LCs, হৈছে। চ' তেতিয়াহ'লে আমি কি লিখিব লাগিব, যে she always কি হ'ব এনচাৰটো, যে she always put it to learn tomorrow, সি সদায় মানে কি কৰে অহা কাইলৈ শিকিবলৈ থৈ দিয়ে, সেই দেখাই হ'ব এনচাৰটো। গতিকে পিছত এইবিলাক আলোচনা কৰিম। গতিকে কি বুলি ক'লে, যে that's the great trouble with LCs, আৰু এইটোৱে LCs বাকীৰ লগত বা LCs ৰ লগত সকলোতকৈ ডাঙৰ এটা সমস্যা বা প্ৰব্লেম। চি পুটছ অফ, ইয়াতে চি বুলি কৈছে আচলতে জেগাৰ নাম, জেগাৰ নামত কি হয় চি স্পেচিয়েলি চি বহে, গতিকে চি তাই বুলি সম্বোধন কৰা হৈছে বা তেওঁ। চি পুটছ অফ লাৰ্ণিং টিল টুমৰো, গতিকে এইটোৱে হ'ব এনচাৰটো, চি পুটছ অফ তাই থৈ দিয়ে, বা কোনে থৈ দিয়ে, তাই মানে এলচেজ, গতিকে এলচেজে থৈ দিয়ে, কি থৈ দিয়ে, এলচেজে অহা কাইলৈ শিকিবলৈ থৈ দিয়ে। Now those who flows out where will have the right to say to you, আৰু ইয়াৰ ফলস্বৰূপে মানে এই যে সদায় কি কৰে মানে সদায় শিকিবলৈ থৈ দিয়ে, হয় নে নহয়, মানে কোনে থৈ দিয়ে, যে এলচেছ বেকে যে কি বুলি ক'লে, যে উই হেভ আমাৰ যথেষ্ট টাইম আছে, এইটো আমি কাইলৈ শিকিম, হয়নে, চ' এই বুলি যে মানে থৈ দিয়ে, সেইটোকে কৈছে। গতিকে আমি যে সদায় এনেকুৱাকে মানে কি কৰোঁ, যে পঢ়িবলৈ থৈ দিওঁ পিছদিনাখনলৈকে, সেইটোৰ কথা কৈছে। যে আমি অহা কাইলৈ শিকিম, অহা কাইলৈ শিকিম, আৰু চোৱা তাৰ ফলত আজি আমাৰ কি হৈছে, যে out there will have the right to say you, আৰু ইয়াৰ পৰা আমি মানে তোমাক ক'ব পৰা হৈছো how it is, এইটো কেনেকেই
হ'ল your parents to be you pretend sorry parents নহয় এইটো মোৰ ইয়াতে হেৰিটো আহি গ'লে কি বুলি ক'লে যে you pretend to be a Frenchman আকৌ কি বুলি ক'লে pretend মানে আচলতে কি হয় pretend মানে idea anyone hmm, pretend আচ্ছা যাওক কি বুলি ক'লে you pretend to be a Frenchman আৰু এনেকাকৈ pretend আচলতে আমি simply pretend বুলি ক'ব গ'লে পতিয়ন যোৱা গতিকে আমি এনেকৈ নিজকে পতিয়ন দিম বা নিজকে এনেকে মনাই ল'ম যে আমি কি হ'লো Frenchman হ'লো Yet you can neither speak nor write your own language আৰু যাৰ ফলস্বৰূপে নাইডাৰ দুয়োটাৰ ভিতৰত এটাই নোহোৱা speak nor write গতিকে ইয়াৰ পৰিণতি স্বৰূপে কি হ'ল যে আমি নিজৰ ভাষাটোকে ক'বও নোৱাৰো আৰু আমি লিখিবও নোৱাৰো own language নিজৰ ভাষাটোকে লেংগুৱেজ ভাষা গতিকে এতিয়া কি হ'ল ইয়াৰ ফলস্বৰূপে কি হ'লে যে আমি নিজৰ ভাষাটোকে ক'বও নোৱাৰো আৰু লিখিবও নোৱাৰো মানে দুয়োটাই নহয় আৰু But you are not the worst. Worst মানে হ'ল তো জানাই সকলোতকে যিটো বহুত বেছিকে বেয়া সেইটো worst. But you are not the worst. কিন্তু ইয়াৰ বাবে তুমিয়েই অকল দায়ী নহয় বা জগৰীয়া নহয়. But you are not the worst. ইয়াতে সেইটোৱে বুজাব দায়ী বা জগৰীয়া. গতিকে ইয়াৰ বাবে অকল তুমিয়েই কি নহয় দায়ী নহয় বা জগৰীয়া নহয়. গতিকে সেইটোৱে হ'ব ইয়াতে. পুৰ লিটিল ফ্ৰান্স এনে কৈছে আৰু যে সেই ফ্ৰান্স যে এইটোৰ বাবে তুমি অকল দায়ী নহয় বা তুমি অকল জগৰীয়া নহয় উইথ অল এ গ্ৰেট ড্ৰিল টু ৰিপ্ৰচ আৱাৰ চেল্ফ উইথ আৰু কি বুলি ক'লে যে আমি সকলোৱে ইয়াৰ লগত কি কৰিছো মানে ৰিপ্ৰচ কৰিছো অৰ্থাৎ ৰিপ্ৰচ মানে হ'ল দোষাৰোপ কৰা যে আমি সকলোৱে কি কৰিছো ইয়াৰ লগত এটা কি কৰিছিলো গ্ৰেট ড্ৰিল ইয়াৰ লগত এটা সন্দেহ কৰিছো আৰু ইয়াত যে দোষাৰোপ ইয়াত যে মানে ইয়াত যে এইটো যে মানে কি কৰিছে ভাষাটো ক'ব নোৱাৰা বা লিখিব নোৱাৰা যিটো অৱস্থা ইয়াৰ বাবে তাৰ মানে কি কৰিছে মানে এই দোষাৰোপৰ লগত যেন সকলোৱে কি হৈছে চামিল হৈ আছে বা সকলোৱে অন্তৰ্ভুক্ত হৈ আছে এই বুলি ক'লে চ' এইখিনি আছিল ফাৰ্ষ্ট শ্লাইডটো নিশ্চয় বুজি পাইছে চাগে চ' নেক্সট শ্লাইডটোলৈ আহিছো কি বুলি ক'লে তাৰপিছত চাবা Your parents were not anxious enough to have you learn. Anxious মানে হ'ল যিটো আগ্ৰহী হোৱা আগ্ৰহ দেখুওৱা চিম্পলি আমি সেইটোৱে ক'ম আগ্ৰহী উদ্বিগ্ন গতিকে your কি বুলি ক'লে যে your parents were not anxious enough to have you learn. গতিকে তোমালোকৰ পেৰেণ্টছ সকলে পেৰেণ্টছ অৰ্থাৎ মা দেউতাই তোমালোকৰ মা দেউতাই কি নহয় were not anxious enough মানে যথেষ্ট পৰিমাণে যে তোমালোকৰ মাক দেউতাকে তোমালোকৰ কি লাৰ্ণ শিকাৰ প্ৰতি খুব বেছি পৰিমাণে কি নহয় আগ্ৰহী নহয় বা উদ্বিগ্ন নহয় they prefer তেওঁলোকে পছন্দ কৰে পছন্দ কৰা ভাল পোৱা they prefer গুৰুত্ব দিয়া they prefer to put you to work on a farm or at the mill গতিকে তেওঁলোকে গুৰুত্ব দিয়ে বা তেওঁলোকে ভাল পায় কি কৰি ভাল পায় to put you তোমালোকক ৰাখি পেলাই to work on a farm হয়তো তোমালোকক কোনোবা এখন ফাৰ্মত কাম কৰাই নাইবা কোনোবা মিলছত কাম কৰাই মিল মানে কল কাৰখানা আৰু গতিকে কল কাৰখানা নাইবা ফাৰ্ম মানেতো আৰু জানাই কোনোবা ফাৰ্ম নাইবা কি কোনোবা মিলত অৰ্থাৎ কোনোবা ফেক্টৰীত কল কাৰখানাত কাম কৰাই বা কাম কৰিবলৈ দি পেলাই ভাল পায় কোনোবা কৃষি পাম ফাৰ্ম মানে হ'ল কৃষি পাম নাইবা কোনোবা কল কাৰখানাত তোমালোকক খটুৱাই ভাল পায় so as to have a little more money কিহৰ কাৰণে তাত খটুৱাই কাৰণ তোমালোকে যাতে কি পোৱা অলপমান হ'লেও পইচা পোৱা হয়নে বা তোমালোকে যে পইচা অলপ উপাৰ্জন কৰিবা তাৰ বিনিময়ত তোমালোকক কি কৰে তোমালোকৰ মাক দেউতাকে শিকাৰ পৰিৱৰ্তে কোনোবা কৃষি পাম নাইবা কোনোবা ধৰি লওক কি কল কাৰখানাত কাম কৰোৱাই বা কামত খটুৱাই ভাল পায় and I আকৌ মই মানে তেওঁৰ ওপৰতে নিজে প্ৰশ্ন কৰিছে and I আকৌ মই I've been এইখিনি অলপমান মুছি দিছো দেই আকৌ কি বুলি ক'লে যে I've been to blame also blame মানে হ'ল দোষাৰোপ কৰা গতিকে I've been to blame also যে ইয়াৰ বাবে ময়ো দায়ী
গতিকে এইবাৰ মানে শিক্ষকজনে এমএমএলে কি কৰিলে নিজৰ ওপৰতে তাৰ মানে দোষটো জাপি লৈছে বা তেওঁ নিজৰ ওপৰত যে দোষ আছে সেইটো তেওঁ স্বীকাৰ কৰিছে বা মানি লৈছে তেওঁ কি ক'লে এণ্ড আকৌ আই হেভ বিন টু ব্লেম অলছ' যে ইয়াৰ বাবে ময়ো দায়ী অৰ্থাৎ ব্লেম মানে হ'ল দায়ী বা জগৰীয়া দোষ দিয়া অৰ্থাৎ তেওঁ নিজকে দোষ দিছে যে ইয়াৰ বাবে আচলতে ময়ো নিজেই দায়ী আই হেভ আই হেভ I not often sent you to water my flowers instead of learning your lesson আকৌ কি বুলি ক'লে have I not often মানে হ'ল যিটো আমাৰ প্ৰায়ে মানে frequently হৈ থকা সেইটো have I not often প্ৰায়ে sent you to water my flower মানে ইয়াতে কি বুজাইছে ফুল flowers মানেতো জানেই চবে water পানী গতিকে water my flowers ইয়াতে কি বুজাইছে বাগিচাত পানী দিয়াটো বুজাইছে বা ফুল গছত পানী দিবলৈ যোৱাটো বুজাইছে গতিকে কি বুলি ক'লে যে have I not often sent you to water my flowers instead of learning পৰিৱৰ্তে যে মই তোমালোকক লাৰ্ণিং লেচন তোমালোকৰ পাঠ পঢ়োৱাৰ বা শিকোৱাৰ পৰিৱৰ্তে তোমালোকক মই কি কৰিছিলো মোৰ ফুল বাগিচাত পানী দিবলৈ পঠিওৱা নাছিলো নে এই বুলি ক'লে কি বুলি ক'লে যে have I not often sent you to water my flowers instead of learning your lesson যে তোমালোকক পাঠ শিকোৱাৰ পৰিৱৰ্তে তোমালোকক মই ফুলত পানী দিবলৈ পঠোৱা নাছিলো নে এই বুলি ক'লে sorry and when sorry দেই অলপ পানী খাই লৈছো ৰ'বা দেই sorry আহিছো and when I want to go fishing আকৌ কি বুলি ক'লে and when I wanted to go fishing আকৌ মই যেতিয়া when I wanted যেতিয়া মই বিচাৰিছিলো to go fishing মানে হ'ল বৰশী মাৰিবলৈ যোৱা বা মাছ মাৰিবলৈ যোৱা যে when I wanted to go fishing যেতিয়া মই মাছ মাৰিবলৈ যাব বিচাৰিছিলো did I not just give you a holiday মই তোমালোক তেতিয়া holiday বন্ধ দিয়া তেতিয়া মই তোমালোক বন্ধ দিয়া নাছিলো নে বা বন্ধ দিন ঘোষণা কৰা নাছিলো নে এই বুলি ক'লে অৰ্থাৎ কি ক'লে যে when I wanted to go fishing যেতিয়া মই মাছ মাৰিবলৈ যাব বিচাৰিছিলো did I not just give you a holiday মই তোমালোক তেতিয়া বন্ধ দিয়া নাছিলো নে এই বুলি তেওঁ নিজকে কৈছে নিজৰ ওপৰতে তাৰ মানে এতিয়া দোষবোৰ তেওঁ জাপি ল'ব ধৰিছে তেওঁৰ যিখিনি দোষ আছে তেওঁ মানে বিনা দ্বিধাই স্বীকাৰ কৰি গৈ আছে চ' এইখিনি মানে এইখিনি আশা কৰো হয়তো বুজি পাইছে ন গতিকে নেক্সট আহিছো তাৰপিছত কি ক'লে দেন তেতিয়া from one thing to another তাৰপিছত another মানে হ'ল অইন বেলেগ গতিকে তাৰপিছত কি কৰিলে যে one thing এটা বস্তু পৰা আন এটা বস্তুলৈ এটা কথাৰ পৰা আন এটা কথা ক'বলৈ তেওঁ ধৰিলে মানে এটাৰ পিছত এটা কথা বা ইটোৰ পিছত সিটো কথা তেওঁ কৈ যাবলৈ ধৰিলে তো সেইকাৰণে কি কৈছে দেন তেতিয়া from one thing to the another তেতিয়া এটাৰ পিছত এটা কথা কৈ তেওঁ মানে এটাৰ পিছত এটা কথা তেওঁ কৈ যাবলৈ ধৰিলে MML went on মানে হ'ল carry on বা go on যি বুলি কোৱা তোমালোকে চলাই যোৱা বা গৈ থকা MML went on MML কি কৰিলে অৰ্থাৎ তেওঁৰ যি লেকচাৰ আছিলে লেকচাৰটো তেওঁ কি কৰিলে carry on কৰিলে অৰ্থাৎ লেকচাৰটো তেওঁ চলাই গ'লে to talk of French language আকৌ তেওঁ কি ক'লে যে ফ্ৰেঞ্চ লেংগুৱেজৰ ওপৰত তেওঁ কৈ গ'লে to talk of the French language তেওঁ ফ্ৰেঞ্চ লেংগুৱেজ যিটো আছে ফ্ৰেঞ্চ আগতে আমি কৈছিলো মই কৰবাত কৈছো চাগে FRANCE এইটো হ'ব ফ্ৰেঞ্চ মানে জাষ্ট এইটো কি বুজাব দেশখন বুজাব কিন্তু ইয়াতে CH আছে অৰ্থাৎ ইয়াতে দেশখনৰ বাহিৰে মানে দেশৰ লগত ৰিলেটেড যিবিলাক মানুহ যিমান বিলাক আছে আৰু কাম কাজ সেইবিলাক কি বুজাব ফ্ৰেঞ্চ বুলি বুজোৱা হ'ব চ' এইটো মনত ৰাখিলেই হ'ল মানে স্পেল দুটা কিছু অলপ ডিফাৰেঞ্চ আছে গোটেই ডিফাৰেঞ্চ কি হৈছে সেইটোৱে আৰু ডাইৰেক্ট যদি FR মানে সেনেকাকে থাকে CE লাষ্ট তো সেইটো হ'ব আমাৰ দেশখন বুজাব চ' এইখিনি আৰু তাৰপিছত কি ক'লে চাইছো আমি
দেন ফ্ৰম ওৱান থিং টু দ্য এনাডাৰ, তাৰপিছত তাৰমানে এটাৰ পিছত এটা কথা কৈ তেওঁ মানে এটাৰ পিছত এটা কথা কৈ তেওঁ গৈ থাকিলে টু টক অফ এ ফ্ৰেঞ্চ লেংগুৱেজ, আকৌ মানে ফ্ৰেঞ্চ ভাষাৰ ওপৰত তেওঁ এটাৰ পিছত এটা কথা কৈ গৈয়ে থাকিলে, saying that it was the most beautiful, কি বুলি ক'লে, saying that, আৰু এই কথাটোও ক'লে, কি বুলি ক'লে, যে it was the most beautiful, যে এইটো সকলোতকে ধুনীয়া, নেক্সট চাব লাগিব আমি, ইট ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, কি বুলি ক'লে, যে তেওঁ এল কৈয়ে পেলালে, তেওঁ ডিক্লেয়াৰ কৰিলে কি বুলি, যে ইট ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, যে এইটোৱে সকলোতকে কি মষ্ট বিউটিফুল, আমি যদি আগতোত চাওঁ কি বুলি কৈছে, যে মষ্ট বিউটিফুল অৰ্থাৎ বহুত বেছি পৰিমাণে ধুনীয়া, খুব বেছি ধুনীয়া লেংগুৱেজ হয়, ভাষা হয় ইন দ্য ৱৰ্ল্ড, হয় পৃথিৱীৰ ভিতৰত, মানে কি বুলি কৈছে, সকলোতকে ধুনীয়া ভাষা বুলি তেওঁ কৈছে, বিউটিফুল লেংগুৱেজ বুলি কৈছে। কিহৰ কাৰণে কৈছে তেওঁ, বা আকৌ কি কি ক'লে, যে দ্য ক্লিয়াৰেষ্ট মানে হ'ল চিকচিকীয়া, নিকা, স্পষ্ট, মানে খুব বেছি পৰিমাণে নিকা বা ক্লিয়াৰ, স্পষ্ট, দ্য মষ্ট লজিকেল, আকৌ লজিকেল মানে হ'ল খুব যুক্তিপূৰ্ণ, গতিকে ভাষাটো খুব কি হয়, যুক্তিপূৰ্ণ হয়, that we must guard it among us, আৰু যাৰ বাবে আমি কি কৰিব লাগে, ইয়াক আমাৰ মাজত কি কৰিব লাগে বুলি কৈছে, যে গাৰ্ড মানে হ'ল কি কৰা, ইয়াতে মানে সুৰক্ষা দিয়া বা ৰক্ষণাবেক্ষণ দিয়া, প্ৰটেক্ট কৰা, আৰু যাৰ বাবে আমি কি কৰিব লাগে, আমাৰ এই ভাষাটোক আমি গাৰ্ড কৰিব লাগে, এমং আছ, এমং মানে হ'ল আমাৰ মাজত, বহুত বিলাকৰ মাজত, ডেটছ কল এমং, গতিকে আমাৰ মাজত ইয়াক কি কৰিব লাগে, আমি ইয়াক ৰক্ষণাবেক্ষণ দিব লাগে বা ইয়াক গাৰ্ড কৰিব লাগে, আমি ইয়াক প্ৰটেক্ট কৰিব লাগে। এণ্ড নেভাৰ ফৰগেট ইট, আকৌ কি কৰিব লাগে, নেভাৰ ফৰগেট ইট, আৰু আমি ইয়াক কেতিয়াও পাহৰি যাব নালাগে, কি পাহৰি যাব নালাগে, আমাৰ নিজা ভাষাটো, অৰ্থাৎ আমাৰ ফ্ৰেঞ্চ ভাষাটোক আমি পাহৰি যাব নালাগে। কিহৰ কাৰণে নালাগে সেইটো চাম আমি, কিহৰ কাৰণেনো আমি পাহৰি যাব নালাগে আমাৰ ভাষাটো, বিকজ, কাৰণ, কিয়নো, when a people are এনচেল্ফ মানে হ'ল আমাৰ দাস, দাস ক'লে বুজি পাওঁ নে, মানে দাসত্ব কাৰোবাৰ অধীনত থকা, সেইটো বুজাইছে। when a people are এনচেল্ফ, যেতিয়া মানুহবিলাক কি হয়, আনৰ অধীনত হয় বা আনৰ অধীনস্থ হয়, আনৰ তলত হ'বলগীয়া হয়, as long as they hold, কি বুলি ক'লে, as long as they hold fast to their language, আৰু তেওঁলোকে প্ৰথমতে কি কৰে, মানে মানুহবিলাক যেতিয়া কাৰোবাৰ অধীনত হয়, হয়নে, বা পৰাধীন হয়, তেতিয়া কি কৰিব লাগে, তেওঁ নিজৰ ভাষাটোকে মানে যিমান পাৰে সিমানে তেওঁ ধৰি ৰাখিব লাগে, as it is as if they had the key to their prison মানে anyone, prison মানে কি, কাৰাগাৰ বা জেইল, আৰু যাৰ ফলত কি কৰিব লাগে, মানে যেতিয়া আমি কাৰোবাৰ কি হৈ যাওঁ, এনচেল্ফ হৈ যাওঁ, কাৰোবাৰ তলত থাকো, হয় না, তেতিয়া আমি যিমান পাৰো তাৰমানে কি কৰিব লাগে, তেতিয়া সিমান আমাৰ ভাষাটো ধৰি ৰাখিব লাগে, বুজি পাইছা, আৰু তেতিয়া কি হয়, ভাষাটো ধৰি ৰাখিলে তাৰমানে কি হয়, সেইটো কিহৰ কাম কৰে, জেলৰ পৰা ওলোৱা বা প্ৰিজনৰ পৰা ওলোৱাত সেই কিহৰ কাম কৰে, কি চাবি কাঠিৰ কাম কৰে, কি সেই চাবি কাঠিৰ কাম কৰে, মানে এই লেংগুৱেজটোৱে, যদিহে আমি নিজৰ লেংগুৱেজটো বেছিকে ধৰি ৰাখো, বাই চান্স ক'ৰবাত যদি আমি প্ৰিজনিয়াৰ্ছ হওঁ, তেতিয়াহ'লে কি হয়, সেইটো আমি কি হিচাপে, আমাৰ নিজৰ ভাষাটো কি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, অৰ্থাৎ ই আমাক মুক্তি লাভ কৰাত কি কৰে, সহায় কৰে, কাৰ ভাষাৰে, এমএমএলৰ ভাষাৰে। Then he opened a grammar and read us our lesson, আৰু তাৰপিছত এই কথাখিনি কোৱাৰ পিছত তেওঁ কি কৰিলে, যে গ্ৰামাৰৰ, অৰ্থাৎ গ্ৰামাৰ মানে কি আছিলে আমাৰ, গ্ৰামাৰৰ অৰ্থাৎ ব্যাকৰণৰ পুথি এখন উলিয়ালে, তেওঁ কি কৰিলে, মানে যেতিয়া কি হ'ল, গ্ৰামাৰ মানে গ্ৰামাৰ নহয় একচুৱেলি, যেতিয়া ইমানবিলাক ভাষাটোৰ ওপৰতো ক'লে, ভাষাটোৰ ওপৰত কি ক'লে, যে ভাষাটোক আমি প্ৰথমতে কি কৰিব লাগে, আমাৰ মাজত ৰক্ষণাবেক্ষণ দিব লাগে, ছেভ কৰিব লাগে, গতিকে এইবিলাক কৈ থাকিলে, এইবিলাক যেতিয়া মানে কৈ থাকিলে আৰু এইবিলাক, এই সকলোবিলাক কৈ যোৱাৰ পিছত আৰু গতিকে তেওঁ কি কৰিলে, মানে এইবাৰ তেওঁ
মানে কি কৰিলে এতিয়া গ্ৰামাৰৰ কিতাপ উলিয়ালে কি বুলি ক'লে যে গ্ৰামাৰৰ কিতাপ উলিয়ালে অৰ্থাৎ লেচন গ্ৰামাৰৰ লেচন তেওঁ এতিয়া ৰিড আছ আৱাৰ লেচন গ্ৰামাৰ উলিয়াই পেলাই তেওঁলোকৰ যিটো লেচন আছিলে সেই লেচনটো পঢ়িলে আই ৱাজ আমেজড মানে হ'ল আচৰিত হোৱা বহুত বেছি পৰিমাণে অতি আচৰিত হোৱা ছাৰপ্ৰাইজ হোৱা বেছিকে টু ছাৰপ্ৰাইজ ডেট মিন আই ৱাজ আমেজড মানে কি বুলি ক'লো অৰ্থাৎ টু ছাৰপ্ৰাইজড অৰ্থাৎ বহুত বেছি পৰিমাণে কি হোৱা আচৰিত হোৱা টু চি হাউ ৱেল আই আণ্ডাৰষ্টুড যে আজি মই আচৰিত হৈছোঁ যে আজি কিহৰ কাৰণে মই আচৰিত হৈছোঁ যে মই আজি খুব বেছি পৰিমাণে কি হৈছোঁ বুজি পাইছোঁ খুব ভালকে বুজি পাইছোঁ বা আজি মোক খুব বহুত কি গ্ৰামাৰ যি বুজাইছে বা গ্ৰামাৰেই হওক বা যিখিনি বিষয় শিক্ষকজনে কৈ আছে সেই সকলোখিনি কি কৈছিলে মই অৰ্থাৎ এই ল'ৰাজন খুব সহজতে বুজি পাইছিলে গতিকে সহজতে যে বুজি পাইছে গতিকে সেইকাৰণে তেওঁ নিজেই কি হৈছে আচৰিত হৈছে তেওঁ যে পাঠবিলাক ইমান সহজতে আজি বুজি পাইছে তাৰ কাৰণে তেওঁ নিজেই আচৰিত হৈছে all we said seems so easy I think too so easy I think too বা ইয়ালৈকে যদি চাওঁ আমি যে অল হি ছেড ৱাজ so easy গতিকে তেওঁ কি কৈছে যে অল হি ছেড তেওঁ যিমান কথাবিলাক কৈছে তেওঁ যিমানবোৰ কথা কৈছে সেইবিলাক কি হৈছে চিমড অনুমান হৈছিলে কি বুলি so easy গতিকে তেওঁ যিমানবিলাক আজি কথা কৈ আছে সেইবিলাক এনেকা অনুমান হৈছিলে যে তেওঁ চব ধুনীয়া কথা বা চব সহজ কথাই কৈ আছে হয়নে যেন চব সহজ কথাই কৈ আছে এই কথা তেওঁ উপলব্ধি কৰিছিলে বা তেওঁ অনুমান কৰিছিলে তাৰপিছত কি বুলি ক'লে যে আই থিংক টু ডেট আই হেড নেভাৰ লিচন চ' কেয়াৰফুলি আকৌ তেওঁ নিজে হয়তো ভাবিছে যে মই হয়তো কেতিয়াও কি কৰা নাছিলো যে ইমান গুৰুত্ব সহকাৰে বা কেয়াৰফুলি খুব সাৱধানেৰে সাৱধানেৰে কি কৰা নাছিলো নেভাৰ লিচন মই হয়তো কেতিয়াও ইমান সাৱধানেৰে বা গুৰুত্ব সহকাৰে মই কেতিয়াও শুনাই নাছিলো and he had never explained everything with so much patience হয়তো আৰু কি কৰা নাছিলে তেওঁ হয়তো কেতিয়াও এই কথাবিলাক খুব মানে গুৰুত্ব সহকাৰে বা খুব ধৈৰ্য সহকাৰে হয়তো কি কৰা নাছিলে বুজোৱাই এক্সপ্লেইন বৰ্ণনা কৰা হয়তো তেওঁ কেতিয়াও এইবিলাক খুব ধুনীয়াকৈ সকলোবিলাক বস্তু খুব ধৈৰ্য সহকাৰে কি কৰা নাছিলে বুজোৱা নাছিলে এইবুলি তেওঁ ক'লে এইখিনি ক্লিয়াৰ হ'ল চাগে তাৰপিছত আমি নেক্সট আহিছোঁ it seemed almost as if the poor man wanted to give us all he knew before going away আৰু এনেকা হৈছিলে এনেকা অনুমান হৈছিলে যে অলমষ্ট প্ৰায় বুলি ক'লে হ'ব যে অলমষ্ট প্ৰায় it seems মানে এইটো প্ৰায় এনেকা অনুমান হৈছিলে কি অনুমান হৈছিলে as if the poor man wanted to give us তেওঁ হয়তো আমাক কি কৰিছিলে তেওঁ বিচাৰিছিলে to give us আমাক দিবলৈ বিচাৰিছিলে কি দিবলৈ বিচাৰিছে us আমাক all he knew before going away তেওঁ যোৱাৰ আগতে যিহেতু তেওঁ মানে যাবলৈ ওলাইছে গতিকে তেওঁ যোৱাৰ আগতেই অৰ্থাৎ এই জেগা এৰি যোৱাৰ আগতেই তেওঁ যিমানখিনি জানে সেই সকলোখিনি যেন কি কৰিব বিচাৰিছে আমাক দিব বিচাৰিছে বিফৰ আগতে going away দূৰলৈ যোৱা গতিকে তেওঁ দূৰলৈ যোৱাৰ আগতেই তেওঁ যিমানখিনি জানে তেওঁ আমাক দিব বিচাৰিছে বা সেইবিলাক তেওঁ আমাক বিলাব বিচাৰিছে and to put it all into our head at one stroke মানে হ'ল আঘাত কোব আৰু এনেকা হৈছিলে যেন একে কোবতেই at one stroke একে কোবেই একে আঘাততে যেন কি কৰিব he put it into our heads যেন আমাৰ মূৰবিলাকতে যিহেতু বহুত ল'ৰা ছোৱালী আছিলে গতিকে সেই মূৰাবিলাকত অৰ্থাৎ ব্ৰেইন বিলাকত মূৰত কি কৰিব যেন একে কোবতেই বা এটা কোবতেই যেন সকলোবিলাক জ্ঞান সোমাই দিব এনেকা যেন ল'ৰাজনৰ অনুমান হৈছিলে অৰ্থাৎ মাষ্টৰজন যিহেতু যাবলৈ ওলাইছে বা যাব গতিকে এনেকা অনুমান হৈছিলে তেওঁ যে যোৱাৰ আগতে তেওঁ যিমানখিনি জানে গতিকে সকলোবিলাক যেন এটা কোবতেই তেওঁলোকৰ মূৰত সোমোৱাই দিব এনেকা যেন সেই ল'ৰাজনৰ অনুমান হৈছে এইখিনি তো নেক্সট চাইছোঁ নেক্সট কি আছে চাবা আফটাৰ দ্য গ্ৰামাৰ আকৌ এতিয়া গ্ৰামাৰৰ পিছত
We had a lesson in writing. যে গ্ৰামাৰৰ পিছত তেওঁলোকৰ কিহৰ ওপৰত লেচন আহিলে ৰাইটিঙৰ ওপৰত মানে হাতৰ আখৰ যিটো লিখা হয় স্কুলবিলাকত হাতৰ আখৰ যিটো লিখিবলৈ দিয়ে সৰু বাচ্ছাবিলাকক সেইটো লিখা গতিকে লিখাৰ ওপৰত তেওঁলোকৰ কি আহিলে এতিয়া মানে নেক্সট লেচন আহিলে বা নেক্সট পাঠ আৰম্ভ কৰিলে পৰৱৰ্তী পাঠ আৰম্ভ কৰিলে that the MHML had new copies for us that the had মানে হ'ল ইয়াতে লোৱা বুজাইছে had ML had new copies for us copies মানে তো জানে খাতা বহি সেইদিনাখন কি কৰিছিলে that day সেইদিনাখন MHML এ আমাৰ বাবে অৰ্থাৎ সেই ষ্টুডেণ্ট বিলাকৰ কাৰণে আৰু আমাৰ কাৰণে কি কৰিছিলে নতুন কপিজ কিছুমান আনিছে অৰ্থাৎ নতুন বহীবিলাক আনিছিলে আমাক নতুন বহী মিলাইছিলে written in a beautiful round hand অৰ্থাৎ খুব ধুনীয়াকৈ লিখা আছিলে য'ত অৰ্থাৎ তেওঁ যে সেই কপিজ বিলাক আনিছিলে সেই কপিজ বিলাক যে তেওঁলোকক আনিছে নতুন কপিজ বিলাক নিউ কপিজ বিলাক চ' তাৰ ওপৰত কি আছিলে written লিখা আছিলে বিউটিফুল ৰাউণ্ড হেড খুব মানে ধুনীয়া গটগটীয়া আখৰেৰে তাত লিখা আছিলে নেক্সট আহিছো গতিকে এইটোতো হ'লেই যে বিউটিফুল ৰাউণ্ড হেণ্ডেৰে তাত লিখা আছিলে গটগটীয়াভাৱে লিখা আছিলে অৰ্থাৎ স্পষ্টভাৱে লিখা আছিলে কি লিখা আছিলে নেক্সট স্লাইডত চাইছো কি লিখা আছিলে যে ফ্ৰান্স এলজাছ অৰ্থাৎ তাত কি লিখা আছে যে ফ্ৰান্স এলজাছ বুলি এই কপিজ বিলাকত অৰ্থাৎ সেই বহীবিলাকত লিখা আছিলে মানে ধুনীয়া ধুনীয়া হাতৰ আখৰেৰে সেইবিলাক তাত লিখা আছে They look like a little flags floating everywhere in the classroom আৰু কি হৈছিলে they look অৰ্থাৎ কোনটো কি দেখাত they look অৰ্থাৎ সিহঁতক দেখাত অৰ্থাৎ এই যে লিখিছে ফ্ৰান্স এলজাছ বুলি এই ফ্ৰান্স এলজাছ আৰু ফ্ৰান্স এলজাছ এইখিনিক তাৰমানে কি লিখিছে যে they look তাহাঁতক দেখা গৈছিলে কি দেখা গৈছিলে like the little flags মানে হ'ল পতাকা গতিকে এই কি দেখা গৈছিলে যে এই যে লিখিছে ফ্ৰান্স এলজাছ এইখিনি লিটল ফ্লেগছৰ দৰে দেখিছে যিয়ে হয়তো কি কৰি আছে ফ্লট ভাহি থকা উৰি থকা ফ্লটিং এভৰিৱেৰ ইন দ্য ক্লাছৰুম আৰু যি কি কৰিছে যে সেই লিটল ফ্লেগছ হৈ পেলাই যেন ক্লাছৰুমৰ শ্ৰেণীকোঠাৰ সকলো ফালে এভৰিৱেৰ সকলো ফালে কি কৰি আছে ফ্লটিং উপঙি আছে বা উৰি আছে hung from the road at the top of our decks আৰু ক'ত উৰি আছিল সেইবিলাক যে হাং ওলমি পেলাই from the road মানে ৰ'দত এই ৰ'দ এইটো ৰ'দ লোৱা হয়নে এই ৰ'দত যেনিবা কি হৈছে এই পতাকাখন কি কৰি আছে উৰি আছে য'ত হয়তো কি লিখা আছিলে ফ্ৰান্স এলজাছ বুলি লিখা আছিলে আৰু সেইবিলাক ক'ত আছিলে মানে এই ডেস্কৰ ওপৰত ডেস্কটপ ওপৰত এই ডেস্কৰ ওপৰত যেন সেইবিলাক এই ৰ'দৰ ওপৰত এই ফ্ৰান্স এলজাছ বুলি এনেকাকে উৰি আছিলে বুজি পাইছে এইখিনি নেক্সট চাবা you ought কি বুলি ক'লে যে you ought to have seen how everyone set to work কি বুলি ক'লে যে you ought to have ought মানে হ'ল আপোনাৰ আমি কি বুলি ক'ম এইটো চিম্পল ভাষাত ought মানে everything set to work you ought মানে অনুমান কৰিব পৰা you ought to have seen how everyone set to work যে হয়তো সেইটো দেখা পালে কিমান হলো কি হলো হয় হয়তো you ought হয়তো দেখা পালেহে মানে অনুভৱ কৰিব পৰা গ'লেহেঁতেন যে to see how everything set to work যে সকলোৱে যে কেনেকাকে কাম কৰি আছে সেইবিলাক বা সেইটোৰ ওপৰত যে কেনেকা কাম হৈ আছে সেইটো হয়তো দেখিলেহে কি কৰিলেহেঁতেন বুজা গ'লেহেঁতেন বুজা হয়তো অনুমান কৰিব পৰা গ'লেহেঁতেন বা বুজিব পৰা গ'লেহেঁতেন and how quiet it was আৰু কিমান কি আছিলে এইটো সম্পূৰ্ণৰূপে quiet আছিলে ইয়াত সম্পূৰ্ণৰূপে মৌন আছিলে বা নিতাল আছিলে আৰু এইটো সম্পূৰ্ণৰূপে কি আছিলে মৌন আছিলে বা নিতাল হৈ আছিলে quiet silent আছিলে the only sound was the scratch মানে হ'ল এই যিটো ইয়াতে যিটো এইটো শব্দ হৈ আছে নে খেৰখেৰ খট that's called scratching অৰ্থাৎ যেতিয়া আমি কাগজৰ ওপৰত কলমটো জোৰকৈ চলাই পেলাই লিখিম যিটো শব্দ হয় সেইটোকে কি বুলি কোৱা হৈছে স্ক্ৰেচিং বুলি কোৱা হৈছে অৰ্থাৎ
যিটো খেৰখেৰনি শব্দ সেই শব্দটো only the sound of scratching the pens over the paper মাত্ৰ তাতে স্ক্ৰেচিঙৰ শব্দটো শুনা পোৱা গৈছিলে খেচ খেচ শব্দটো শুনা পোৱা গৈছিলে আৰু সেই শব্দটো কিহৰ ওপৰত আছিলে the pens over the paper এই পেপাৰৰ ওপৰত যিটো কলমটো চলাওঁতে যিটো শব্দ খেচ খেচ সেই শব্দটোহে মাত্ৰ কেৱল শুনা পোৱা গৈছিলে one some বিটলেছ ফ্লিউ ইন গোটেই ক'ৰবাত বিটলেছ মানে হ'ল আমাৰ বৰল ক'ৰবাত কি কৰিছিলে ফ্লন গোটেই ক'ৰবাত কি কৰিছিলে বৰল উৰি আছিলে বাট নো বডি পেইড এনি এটেনশ্যন টু দেম কিন্তু তাৰ ওপৰত কোনেও কি কৰা নাছিলে কোনেও পেইড দিয়া এনি এটেনশ্যন টু দেম কিন্তু তাৰ ওপৰত কোনেও কি কৰা নাছিলে গুৰুত্ব দিয়া নাছিলে এই যে বৰল উৰি আছিলে বিটেল তো এই বীজৰ ওপৰত বিটলেছৰ ওপৰত কোনেও কি কৰা নাছিলে গুৰুত্ব দিয়া নবডি পেড এটেনশ্যন মানে হ'ল মনোযোগ অৰ্থাৎ সেই বৰলৰ ওপৰত কোনেও কি কৰা নাছিলে গুৰুত্ব দিয়া নাছিলে নট ইভেন দ্য লিটলেষ্ট ওৱান আনকি আটাইতকৈ সৰুজনেও কি বুলি কৈছে যে নট ইভেন দ্য লিটলেষ্ট ওৱান আনকি আটাইতকৈ সৰুজনেও তাৰ ওপৰত কি কৰা নাছিলে গুৰুত্ব প্ৰদান কৰা নাছিলে বা তেওঁ গুৰুত্ব দিয়া নাছিলে কিহৰ ওপৰত এই বৰলটোৰ ওপৰত এই যে মানে ক'ৰবাত যে বৰল উৰি আছিলে শ্ৰেণীকোঠাত সেই বৰলটো মানে কোনো গুৰুত্ব দিয়া নাছিলে আনকি সকলোতকৈ সৰু ল'ৰাজনেও তাৰ ওপৰত গুৰুত্ব দিয়া নাছিলে লিটলেষ্ট ওৱান সকলোতকৈ সৰুজন who work right on the stretching their physique আৰু যিয়ে কি কৰিছে বৰ্তমান ট্ৰেচ কৰি আছে মানে আঁকি আছিলে যিয়ে কি কৰি আছিলে ষ্ট্ৰেচিং কৰি আছিলে মানে তেওঁ আঁকি আছিলে কি আঁকি আছিলে ফিজহুক মানে বৰশী মানে ফিজহুক অঁকাত তেওঁ অৰ্থাৎ সেই সৰু ল'ৰাটো কি হৈছিলে ব্যস্ত হৈ আছিলে সৰু ল'ৰাটো বৰশী হুক অঁকাত ব্যস্ত হৈ আছিলে as if that was friends too আৰু বোধহয় কি কৰিছিলে যে সিহঁতে হয়তো এই ফ্ৰান্স শাখাবোৰকো সেনেকাকৈ আঁকি আছিলে as if that was France too বোধহয় এইখিনিয়ে কি আছিলে ফ্ৰান্সো আছিলে যাক হয়তো তেওঁলোকে সেনেকাকে আঁকিছে নেক্সট on the roof the pigeon could very low could মানে হ'ল যিটো ৰুণ দিয়া বুলি কয় ৰুণ মানে পাৰ চৰাই যেতিয়া মাতে সেইটোকে could বুলি কোৱা হয় could on the roof the pigeon could very low আকৌ সেই তেতিয়া কি কৰিছিলে সেই যিটো ৰুফ মানে ঘৰৰ ছাল সেই ঘৰৰ ছালৰ ওপৰত অৰ্থাৎ পঢ়ালিৰ ছালৰ ওপৰত কি কৰিছিলে পিজন অৰ্থাৎ পাৰ চৰাই কি কৰিছিলে বৰ লাহে লাহে বা খুব কম স্বৰেৰে মানে কি কৰিছিলে মাত মাতিবলৈ আৰম্ভ কৰিছিলে বুজি পাইছে এইখিনি গতিকে সেই অৰ্থাৎ সেই পাৰ চৰাইটো কি কৰিছিলে খুব কম মানে মাতেৰে খুব ল' মাতেৰে লাহে লাহে কি কৰিছিলে মানে তেওঁ মাত মাতিছিলে and I thought to myself আৰু তেতিয়া myself মই নিজে I thought to myself আৰু তেতিয়া মই নিজে ভাবিছিলো কি ভাবিছিলো অৰ্থাৎ ল'ৰাজনে আৰু will they make them sing in German যে এই পাৰ কেইটাকো বা এই পাৰ চৰাই কেইটাকো বা কেইজনীকো সিহঁতে জাৰ্মান ভাষা শিকাব জাৰ্মান ভাষাত গান গোৱাব পাৰিবনে ইভেন দ্য পিজন এই কেইটাকো will they make them sing in German even the pigeon মানে কি বুলি ক'লে যে এই পাৰ চৰাই কেইটাকো সিহঁতে জাৰ্মান ভাষাত গান গোৱাব পাৰিবনে এই বুলি ল'ৰাজনে নিজকে প্ৰশ্ন কৰিছে আৰু whenever I look up from my writing যেতিয়া মই লিখি থকাৰ পৰা উঠি চালো মানে মূৰ দাঙি চালে আৰু whenever I look up যেতিয়া তেওঁ মূৰ দাঙি চালে ওপৰৰ ফালে চালে from my writing মোৰ লিখনিৰ পৰা লিখি থকা অৱস্থাৰ পৰা যেতিয়া মই মূৰ দাঙি চালো কি চালো I saw M. Hamel sitting motionless in his chair and gazing first at one thing then at the another তাৰপিছত কি কৰিলে যেতিয়া মই দেখা পালো যে এম হেমেলে কি কৰি আছিলে মই দেখিছিলো এম হেমেল চিটিং মোশনলেছ মানে হ'ল কোনো কি নথকা মোশন নথকা কোনো গতি নথকা মানে তেতিয়া দেখা পালে যে কি কৰিছে মোশনলেছ অৰ্থাৎ উইদাউট এনি মুভমেণ্ট আৰু গতিকে এম হেমেলে কোনো গতি নোহোৱাকৈ কোনো মুভমেণ্ট নোহোৱাকৈ কি কৰিছে তেওঁৰ চেয়াৰখনৰ ওপৰত বহি আছে
অন হিজ চেয়াৰ, ইন হিজ চেয়াৰ, তেওঁৰ চেয়াৰখনত বহি আছে, চকীখনত বহি আছে। এণ্ড গেজ মানে হ'ল মানে লাগিছে থকা, ষ্টেয়াৰিং বুলি কোৱা হয়। য'ত এমভেলে কি কৰিছে, সকলোবিলাক বস্তু গেজ মানে হ'ল লাগি থকা, চাই থকা, যিটো একেথৰে চাই থকা সেইটো গেজিং, অৰ্থাৎ ষ্টেয়াৰিং ফাৰ্ষ্ট এট ওৱান থিং দেন দ্য এনাডাৰ, মানে তেওঁ কি কৰিছে, বস্তুবিলাক এটাৰ পিছত সেইটা, মানে একেবাৰে বস্তুবিলাক মানে চকুৰ পলক নামাৰাকৈয়ে বা চকু নোজোপোৱাকৈয়ে তেওঁ বস্তুবিলাক এটাৰ পৰা আন এটা বস্তুলৈ, এনাডাৰ মানে অন্য এটাৰ পৰা ওৱান থিং টু দেন এনাডাৰ, মানে এটা বস্তুৰ পৰা আন এটা বস্তু তেওঁ মানে প্ৰত্যেকটো বস্তুকে তেওঁ চাই গৈ আছিলে বা তেওঁ চাইছিলে। As if he wanted to fix his mind just how everything looked in his the little school room. গতিকে তেওঁ এনেকা অনুমান কৰিছিলে যে তেওঁ বিচাৰিছিলে, কি বিচাৰিছিলে, he wanted to fix মানে হ'ল দৃঢ় কৰা, মানে একদম একেবাৰে মানে কি কৰা, মূৰত মানে সাজ বহুৱাই লোৱা, সেইটো ফিক্স ইন হিজ মাইণ্ড, তেওঁৰ মূৰত তাৰমানে এইটো তাৰ ছবিটো কি কৰিব বিচাৰিছে, একেবাৰে দৃঢ় কৰি ল'ব বিচাৰিছে। জাষ্ট হাউ এভৰিথিং লুক, যে যিমানবিলাক বস্তু তেওঁ দেখা পাইছে শ্ৰেণীকোঠাত, সেই সকলোবিলাক সেই লিটিল ক্লাছৰুমটোত, মানে তেওঁ যিমানবিলাক বস্তু পাইছে, দেখা পাইছে, সেই সকলোবিলাক বস্তুকে তেওঁ কি কৰিব বিচাৰিছে, তেওঁৰ মাইণ্ডত ফিক্স কৰিব বিচাৰিছে। সেই লিটিল ক্লাছৰুমটোত যিমানবিলাক, সেই সৰু শ্ৰেণী কোঠাটোত যিমানবিলাক তেওঁ বস্তু পাইছে, দেখা পাইছে, সকলোবিলাকক কি কৰিছে, এভৰিথিং তেওঁ ফিক্স কৰিব বিচাৰিছে, তেওঁৰ মূৰত চাপ ৰাখিব বিচাৰিছে। ফেঞ্চি মানেতো জানাই চাগে চবে, ফেঞ্চি মানে হ'ল ভাবি চোৱাচোন, ইমেজিন থিং, ভাবা। ফেঞ্চি ফৰ 40 years he had been there, যে ভাবাচোন তেওঁ কি কৰিছে, যে 40টা বছৰ, 40 years he had been there in the same place, গতিকে সেই একেটা জেগাতে তেওঁ কিমান বছৰ আছে, যে 40 years আছে সেই একেটা জেগাতে। যে ভাবাচোন তেওঁ একেটা মানে কি একেটা জেগাতে, চেম প্লেচতে কিমানটা বছৰ আছে, 40 years আছে, অৰ্থাৎ 40টা বছৰ আছে। গতিকে এইটো সোধে কেতিয়াবা যে এমভেলে কিমান বছৰ একেটা জেগাতে আছিলে, বা তেওঁ কিমান বছৰ কাম কৰিছিলে, ছাৰ্ভিচ কৰিছিলে, সেইটো আছে। অৰ্থাৎ একে জেগাত থকা মানে কি, তেওঁ কাম কৰি আছিলে, সেইটো বুজাইছে। গতিকে 40 years মনত ৰাখিলে হ'ল, চেম প্লেচ, একে জেগাতে আছিলে। উইথ হিজ গাৰ্ডেন আউটচাইড, আকৌ কি আছিলে, লগতে কি আছিলে, তেওঁ এখন গাৰ্ডেন আছিলে, যি বাহিৰত গাৰ্ডেনখন আছিলে, আমি পাইছোঁ প্ৰথম অৱস্থাতে, বা এই কিছু সময় আগতে পাইছোঁ, য'ত পানী দিব কৈছিলে গাৰ্ডেনত। গতিকে তেওঁৰ এখন সৰুকৈ কি আছিলে, বাহিৰত, মানে বাহিৰৰ স্কুলৰ অলপ কিছু বাহিৰত তেওঁৰ কি আছিলে, এখন বাগিচা আছিলে। তাৰপিছত কি আছিলে, দ্য উইণ্ড', এখন খিৰিকী, উইণ্ড' মানে খিৰিকী আছিলে। তাৰপিছত হিজ ক্লাছ ইন ফ্ৰণ্ট অফ হিম, আৰু তাৰ সন্মুখত কি আছিলে, বা তেওঁৰ সন্মুখত এটা শ্ৰেণীকোঠা আছিলে। চ' এইখিনি, এইটো আই হোপ বুজি পাইছে চাগে চবে। চ' নেক্সট শ্লাইডত গৈছোঁ। জাষ্ট লাইক ডেট, মানে এই সকলোবিলাক কি আছে, একেই আছে, জাষ্ট লাইক ডেট, মানে অৰ্থাৎ কি বুলি ক'লে, আগত শ্লাইডটো যদি চাওঁ আকৌ, অৰ্থাৎ ইয়াতে যে ক'লে যে তেওঁৰ কি আছিলে, গাৰ্ডেনখন বা উইণ্ড' কি আছে, মানে সেই চববিলাক সেই একেই জেগাতে আছে, একেই আছে। অনলি দ্য ডেস্ক এণ্ড বেঞ্চেছ হেড বিন ৱৰ্ন স্মুথ, মাত্ৰ ৱৰ্ন স্মুথ মানে হ'ল এই যিটো ঘেঁহুনি খাই কি হৈ যায়, মিহি হৈ যায়, সেইটোকে কি বুলি কোৱা হৈছে, এতিয়া ৱৰ্ন স্মুথ বুলি কোৱা হৈছে। এতিয়া যদি আমি পঢ়াশালীবিলাকলৈ লক্ষ্য কৰোঁ, যেতিয়া ডেস্ক বেঞ্চবিলাক চাওঁ, সেইবিলাক প্ৰথম অৱস্থাত যেতিয়া কি নতুন অৱস্থাত কিছু পৰিমাণে খহটা হৈ থাকে, তেতিয়া ল'ৰা ছোৱালীবিলাকে বহুতে নাইবা ডেস্কবিলাক থওঁতে কি হৈ যায়, এটা সময়ত নিমজ হৈ যায়, মিহি হৈ যায়, হয়নে? চ' সেইটোকে কি বুলি কোৱা হৈছে, এতিয়া ৱৰ্ন স্মুথ বুলি কোৱা হৈছে। গতিকে কি বুলি ক'লে, যে অনলি দ্য ডেস্ক এণ্ড বেঞ্চেছ হেড বিন ৱৰ্ন স্মুথ, মাত্ৰ ডেস্ক আৰু বেঞ্চবিলাকে কি হৈছে, খুব বেছি পৰিমাণে মিহি হৈ গৈছে। আকৌ কি বুলি ক'লে, দ্য ৱালনাট ট্ৰিজ, ৱালনাট মানে ৱালনাট ট্ৰিজ, আচলতে ইয়াতে ৱালনাট ট্ৰিজ মানে এজোপা ৱালনাট ট্ৰিজ বুলিয়ে ক'ম, ৱালনাটটো জানাই চাগে, আখ্ৰুত কৈ চাগে হিন্দীত। আচ্ছা যাহওক, মানে ফলটো অলপ টাইট হয়, এনেকা ধৰণৰ, এনেকা ধৰণৰ, মানে ফলটো খুব টাইট হয়, মোটামুটি ইমানমান ডাঙৰেই হয়, ইমান মানেই হৈ হ'ব, এনেকা অলপ, এইটো আখ্ৰুত, ঠিক আছে। চ' যাহওক, পাৰিলে আখ্ৰুতটো, ৱালনাট ট্ৰিটো চাই ল'বা, ইমেজ চাই ল'বা, মানে সেইটো কৈছোঁ।
walnut trees in the garden were taller. মাত্ৰ কি হৈছিলে যে walnut tree যে আছিলে সেই walnut tree জোপা কি হৈছে বাগিচাত থকা walnut tree জোপা কি হৈছে আগতকে ওখ হৈছে সকলোতকে বেছি ওখটো বুজোৱা নাই জানাই চাগে টেলাৰটো টলাৰ গতিকে কি হৈছে মানে আগতকে কিছু বেছি কি হৈছে তল হৈছে ওখ হৈছে গতিকে কিছুমানে কিন্তু এইটো টেলাৰ কয় টেলাৰটো আচলতে কাৰেক্ট টেলাৰ গতিকে কি বুলি কৈছে যে only the vine চাবা the walnut trees in the garden were taller গতিকে মাত্ৰ কি হৈছে সেই walnut tree জোপা কি হৈছে তলাৰ হৈছে অৰ্থাৎ ওখ হৈ গৈছে বাগিচাত যিজোপা walnut tree আছিলে গাৰ্ডেনত সেইজোপা কি হৈছে তলাৰ হৈ গৈছে ওখ হৈ গৈছে and আকৌ the hopvine মানে ইয়াতে আমি আঙুৰ বুলি ক'ব পাৰো grapes the hopvine and the hopvine that he had planted আৰু যিজোপা গছ তেওঁ ৰুইছিলে কোনজোপা গছ ৰুইছিলে এই যে hopvine জোপা তেওঁ ৰোপণ কৰিছিলে সি কি হৈছে he had planted যাক তেওঁ ৰুইছিলে himself তেওঁ নিজে নিজে twined above the windows to the roof আৰু সি কি হৈছে twined মানে হ'ল ধৰি লও এইটো গছ আছিলে না এই যে এতিয়া দুটা চাইড দুটা পোখা ওলাই পেলাই পোখা গজালি ওলাই পেলাই গজালি নকয় এইটো ঠিক দুটা ব্ৰাঞ্চ ওলাই পেলাই যেতিয়া চাইড হৈ গৈছে এইটোক কি বুলি কৈছে টুইন বুলি কৈছে মানে দুটা হোৱা আৰু গতিকে কি হৈছে যে সেই যে হপভাইন জোপা আছিলে সেই হপভাইন জোপা মাত্ৰ কি হৈছে যে টুইণ্ড এবভ দ্য উইণ্ডোজ টু দ্য ৰুফ মানে দুটা ঠানি ওলাই পেলাই কি হৈছে উইণ্ডোজৰ পৰা তেওঁ নহয় একচুৱেলি গছজোপা হপভাইন জোপা উইণ্ডোজৰ পৰা কি পাইছে মানে ৰুফ পাইছে অৰ্থাৎ ঘৰৰ ছাল পাইছে নেক্সট আহিছো how it must have broken his heart যে সকলোবোৰে তেওঁৰ কিমান কলিজা ভাঙিব বা তেওঁৰ বুকু ভাঙিব how it must have broken his heart to leave it all যে এই যে সকলোবিলাক এৰি যাব এই সকলোবিলাক এৰি যোৱাটোৱে কি হ'ব তেওঁ নিশ্চয় বহুত বেছি পৰিমাণে কি হ'ব তেওঁৰ বুকুখন বা তেওঁক মনত কষ্ট দিব বা তেওঁক আঘাত দিব poor man সেই দুৰ্ভগীয়া মানুহ to hear his sister moving about in the room above আকৌ কি ক'লে এতিয়া to hear his sister আৰু য'ত তেতিয়া তেওঁৰ চিষ্টাৰৰ ইয়াতে চিষ্টাৰৰ অৱতাৰণা কৰিলে চিষ্টাৰক লৈ আহিছে to hear his sister moving about in the room packaging their trunks আৰু হয়তো ওপৰত তেতিয়া গম পোৱা গ'ল ভনীয়েকজনীৰ মুখবিলাক ইফালে সিফালে যে ঘূৰি আছে সেই কথাটো গম পোৱা গ'ল যিয়ে কি কৰিছে গম পালে বা গম পোৱা গ'ল গতিকে কি বুলি গম পালে যে কি বুলি জানিলে যে যিয়ে কি কৰি আছিলে ট্ৰাংকছ বিলাক পেকিং কৰি আছিলে পেকেজিং কিয় পেকেজ কৰি আছিলে বিকজ for they must leave the country next day কাৰণ তেওঁলোকে কি কৰিব লাগিব এতিয়া নেক্সট ডে তেওঁলোকে ইয়াৰ পৰা যাব লাগিব গতিকে সেই কাৰণে তেওঁৰ চিষ্টাৰজনক মুভিং কৰি থকা বা উইথ মোচনত দেখা পোৱা গৈছিলে যি কি কৰি আছিলে ৰুমৰ ওপৰত অৰ্থাৎ স্কুলটো ওপৰত আৰু মানে বিল্ডিং হ'ব নিশ্চয় গতিকে তাৰ ওপৰত কি কৰিছিলে পেকেজিং দ্য ট্ৰাং তেওঁ কি কৰিছিলে অৰ্থাৎ এমএমএলৰ চিষ্টাৰগৰাকীয়ে ভনীগৰাকীয়ে তেওঁলোকৰ বস্তু বাহিনীবিলাক পেকেজিং কৰি আছিল ট্ৰাংকছ মানেতো জানা যিটো আমাৰ টিনৰ বাকচ থাকে ঘৰত সকলোৰেই থাকে প্ৰায় কাপোৰ কানিবিলাক ভৰাই থোৱাৰ কাৰণে বা কিবা অন্য বস্তু ৰখাৰ কাৰণে যিটো ডাঙৰ বাক্সা আছে আৰু তো এইটো ট্ৰাংক যিয়ে তাহাঁতৰ ট্ৰাংকবিলাক পেকিং কৰি আছিলে for the next day must leave the country next day আৰু যাৰ বাবে যিহেতু তেওঁলোকে এৰিবই লাগিব must leave তেওঁলোকে leave মানে হ'ল এৰা must ইয়াতে জোৰ দিয়াটো বুজাইছে গতিকে must leave the country the next day যিহেতু তেওঁলোকে অহা কাইলৈ কি কৰিব লাগিব বা পিছদিনাখন তেওঁলোকে এই জেগা এৰিবই লাগিব সেইকাৰণে তেওঁলোকে কি কৰি আছিলে পেকেজিং দিয়াৰ ট্ৰাংকছ তেওঁলোকৰ ট্ৰাংকছ বিলাক পেকিং কৰি আছিলে বিকজ কি হ'ল কাৰণে they must leave the country next day কাৰণ তেওঁলোকে পিছদিনালৈ কি কৰিব লাগিব সেইখন কাউন্ট্ৰি সেইখন দেশ তেওঁলোকে এৰিব লাগিব নেক্সট আহিছো but he had the courage to hear every lesson to the very last কিন্তু কি বুলি ক'লে যি he had courage মানে হ'ল সাহস he had to courage to the very last কিন্তু তেওঁৰ সাহস আছিলে মানে কি সাহস আছিলে যে প্ৰত্যেকটা লেচন যে he had the courage অৰ্থাৎ তেওঁৰ
প্ৰত্যেকটো লেচন শেষলৈকে শুনাৰ কি আছিলে কাউৰেজ আছিলে সাহস আছিলে কাউৰেজ মানে হ'ল সাহস শুনাৰ সাহস আছিলে বা তেওঁৰ কি আছিলে ধৈৰ্য আছিলে তেওঁৰ সাহস আৰু ধৈৰ্য মানে একদম শেষলৈকে শুনাৰ ধৈৰ্য আৰু সাহস তেওঁৰ আছিলে আফটাৰ দ্য ৰাইটিং লিখাৰ পিছত উই হেড এ লেচন অন হিষ্ট্ৰী যে লিখাৰ পিছত আমাৰ কি আহিলে এতিয়া হিষ্টৰীৰ ওপৰত বুৰঞ্জীৰ ওপৰত আমাৰ কি আহিলে লেচন আহিলে আমাৰ হিষ্টৰীৰ ওপৰত বুৰঞ্জীৰ ওপৰত পাঠ আহিলে এণ্ড দেন দ্য বেবিজ চান্টেড ডিয়াৰ চান্টেড মানে হ'ল গোৱা উচ্চাৰণ কৰা তেতিয়া বেবিজ যিবিলাক সৰু সৰু বাচ্ছা আছিলে ষ্টুডেণ্ট আছিলে সেইবিলাকে কি কৰিছিলে চান্টেড ডিয়াৰ বা বে বি ব বু গতিকে তেতিয়া সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কৰিছিলে বা বা বি বুলি এইবিলাক যিবিলাক মানে কি আছিলে এই শব্দবিলাক তেওঁলোকে উচ্চাৰণ কৰিব ধৰিছিলে ডাউন there at the back of the room old Hauser had put on his spectacles and holding his primer in both hands spelled the letter with them আৰু সেই সিহঁতে যে বুবুবা কৰি আছিলে তাহাঁতৰ লগত কোন আছিলে যে অল হাউজাৰো আছিলে হাউজাৰ আছিলে তেওঁলোকৰ যি পিছফালে বহি আছিলে আমি গম পাইছো আগতে যে হাউজাৰে কি কৰিছিলে তেওঁলোকৰ লগতে কি কৰিছিলে তেওঁ মানে চশমা পিন্ধি আছিলে আৰু কি কৰিছিলে তেওঁ প্ৰাইমাৰখন ধৰি আছিলে দুইখন হাতেৰে হয়নে আৰু দুইখন হাতেৰে যেতিয়া প্ৰাইমাৰখন ধৰি আছিলে তেওঁ কি কৰিছিলে সেই লেটাৰ্ছ বিলাক প্ৰাইমাৰৰ যিবিলাক লেটাৰ আছে অৰ্থাৎ আমি যিখিনি কৈছিলো আগত ক্লাছত আগৰ ভিডিঅ'ত যিবিলাক মানে কি বেছিক খিনি আৰু ক খ তেনেকা ধৰণৰ বা এ বি চি ডি তেনেকা ধৰণৰ যিখিনি বেছিক আছিলে আৰু সেই বেছিক বিলাক তেওঁ কি কৰিছিলে সেই সৰু সৰু ল'ৰা বাচ্ছাবিলাকৰ লগত বেবী বা বাবু এনেকাকৈ তেওঁ অল হাউজাৰো কি কৰি আছিলে সেইবিলাক স্পেল কৰি আছিলে অৰ্থাৎ স্পেল মানে উচ্চাৰণ কৰি আছিলে বা সেইবিলাক বানান কৰি কৈ গৈ আছিলে you could see that he too was crying গতিকে কি বুলি ক'লে যিহেতু এমহেলেও মানে কি কৰিছে অলপ আবেগিক হৈছে সেইকাৰণে তেওঁ কি কৰিছে তেওঁ যেন আবেগতে হয়তো কান্দিছিলে crying তেওঁ বোধহয় কিছু পৰিমাণে কান্দি আছিলে his voice tremble মানে হ'ল কঁপা ক'লেতো বুজি পাইছাই চাগে কঁপা মানে যিটো ধৰি লওক অলপ লৰচৰ হ'ব পাৰে লৰচৰ হোৱা কঁপা ধৰি লওক ভূমিকম্প আহিলে যেনেকৈ কঁপে আনষ্টেডি হোৱা অৰ্থাৎ গতিকে কি হ'লে তেতিয়া হিজ ভইচ ট্ৰেভেল অৰ্থাৎ তেওঁৰ মাতটো কি হৈছিলে ট্ৰেভেল অৰ্থাৎ কঁপিছিলে তেওঁৰ মাতটো ভইচটো কি হৈছিলে ড্ৰেইন হৈছিলে কঁপিছিলে উইথ ইমোশ্যন আবেগত অৰ্থাৎ আবেগ হৈছিল যিহেতু আবেগিক হৈ তেওঁ পঢ়ি আছিলে গতিকে সেই আবেগৰ ফলত কি হৈছিলে তেওঁৰ মাতটো কঁপিবলৈ আৰম্ভ কৰিছিলে and it was so funny to hear him আৰু এইটো অৰ্থাৎ তেওঁক to hear him তেওঁ শুনিবলৈ কি আছিলে খুব ফানি হাঁহি উঠা বা খুব ধেমালীয়া লগা ধৰণৰ আছিলে তেওঁ যিহেতু আবেগত কান্দিছিলে গতিকে সেইটো খুব শুনিবলৈ খুব কি আছিলে ধেমালীয়া যেন লাগিছিলে বা হাঁহি উঠা যেন আছিলে we all wanted to laugh and cry আমি আৰু যাৰ ফলত আমি সকলোৱে কি কৰিব বিচাৰিছিলো অৰ্থাৎ তেওঁ কান্দা দেখি পেলাই ল'ৰা ছোৱালীবিলাকেও কান্দিব বিচাৰিছিলে আৰু তেওঁ যিহেতু মাতটো কঁপিছিলে সেইকাৰণে বাকীবিলাকেও বা আন ল'ৰা ছোৱালীবিলাকে হাঁহিব বিচাৰিছিলে গতিকে তেওঁক দেখা পাই পেলাই তেওঁ যিহেতু কান্দি কিছু পৰিমাণে আবেগিক হৈ পেলাই তেওঁ প্ৰাইমাৰখন পঢ়ি আছিলে গতিকে সেই অৱস্থাতে ফ্ৰান্সকে আদি কৰি কিছুমান ছাত্ৰ ছাত্ৰী কি কৰিছিলে হাঁহিবও বিচাৰিছিলে আৰু কান্দিবও খুজিছিলে তেনেকা how well I remember it যে হয় আচলতে মই এতিয়া কি কৈছো কিমান খুব সোনকালেই বুজি পালো চৰি বেলেগ হ'ব এইটো কি বুলি ক'লে how well I remember it যে এই সকলোবিলাক মই কি কৰিছো কিমান ধুনীয়াকে মানে মনত কৰিব পাৰিছিলো বা কিমান যে এইবিলাক মোৰ মনত থাকি যাব the last lesson হয়তো এইদৰে মোৰ লাষ্ট লেচনটো খুব ভালকৈ কি হ'ব মই মনত মানে মনত ৰৈ বা মোৰ মনত ৰৈ যাব চ' এইখিনি আছিল এইটো নেক্সট আহিছো শেষৰ ফালে তাৰপিছত কি বোলে চাবা all at once মানে কি বুলি ক'লে যে all at once আৰু তেতিয়া এটা মানে হঠাৎ আৰু all at once অৰ্থাৎ তেতিয়া
what at once তেতিয়া মানে হঠাৎ আৰু সেই সময়ত the church clock struck 12 struck মানে হ'ল যিটো কি বুলি কম struck 12 মানে হ'ল কোব মাৰা অৰ্থাৎ struck 12 অৰ্থাৎ 12 বজাৰ ইংগিত দিয়া তেতিয়া কি কৰিছিল চাৰ্চ ক্লক মানে গীৰ্জাৰ যিটো ঘড়ী আছিলে ডাঙৰ ঘড়ী সেই ডাঙৰ ঘড়ীটো কি কৰিছিলে মানে 12 হোৱাৰ কিটো কি কৰিছিলে struck 12 অৰ্থাৎ 12 বজাৰ ইংগিত বহন কৰিছিলে বা 12 বজাৰ ইংগিত দিছিলে দেন দা এঞ্জেলাছ মানে হ'ল যিটো ধৰি লও আপোনাৰ কি হয় প্ৰাৰ্থনা গীত বিশেষকে প্ৰাৰ্থনা গীতেই আৰু বিশেষ মানে আৰু সেনেকা নাই যিটো নামঘৰ নাই বা গীৰ্জা সেইবিলাকত যিটো হয় সেইটো এঞ্জেলাছ প্ৰাৰ্থনা গীত বুলি কোৱা হৈছে বা স্কুলতো যিটো প্ৰাৰ্থনা কৰে সেইটো দেন দা এঞ্জেলাছ আৰু তাৰপিছত কি হৈছিলে এঞ্জেলাছ ষ্টাৰ্ট হৈছিলে দ্য চেম মোমেণ্ট দ্য ট্ৰাম্পেট কি বুলি ক'লে তাৰপিছত এট দ্য চেম মোমেণ্ট সেই একেই সময়তে অৰ্থাৎ সেই একে ক্ষণতে মোমেণ্ট ক্ষণ বা খন্তেক সময় সেই সময়তে ঠিক একে সময়তে অৰ্থাৎ এট দ্য চেম মোমেণ্ট সেই একে সময়তে ট্ৰাম্পেটছ অফ দ্য প্ৰাচিয়ানছ ৰিটাৰ্ণিং ফ্ৰম দিল তেতিয়া কি হৈছিলে সেই যে প্ৰাচিয়ান চল্ডাৰবিলাক আছিলে যি শ্ব'মিলৰ পিছফালে কি কৰি আছিলে অনুশীলন কৰি আছিলে ব্যায়াম কৰি আছিলে সেইবিলাক যেন কি আছে ট্ৰাম্পেট বজাই ট্ৰাম্পেট পেপা যিটো তেওঁলোকৰ সেই ট্ৰাম্পেট বজাই কি হৈছিলে দে ৱাৰ ৰিটাৰ্ণিং তেওঁলোকে ঘূৰি আহিছিলে কিহৰ পৰা ফ্ৰম দ্য ড্ৰিল এক্সাৰচাইজ কৰি তেওঁলোক বা ব্যায়াম কৰি তেওঁলোক কি হৈছিলে ঘৰলৈ অৰ্থাৎ তেওঁলোকৰ জেগালৈ ৰিটাৰ্ণ হৈ আছিলে প্ৰেচিডেণ্ট চল্ডাৰ ৱাৰ ৰিটাৰ্ণিং ফ্ৰম ড্ৰিল সেই সময়তে আকৌ চাউণ্ডেড কি বুলি ক'লে চাউণ্ডেড আণ্ডাৰ আৱাৰ উইণ্ড'জ গতিকে এই যে ট্ৰাম্পেটছবিলাক বাজি আছে সেই ট্ৰাম্পেটছবিলাক অৰ্থাৎ প্ৰেচিডেণ্ট চল্ডাৰবিলাক যে ট্ৰাম্পেট বজাই আহি আছে ড্ৰিলৰ পৰা সেই শব্দবিলাক কি হৈছিলে মানে উইণ্ড'জৰ মাজেৰে সোমাই গৈছিলে বা উইণ্ড'জৰ মাজেৰে শব্দবিলাক শুনা পোৱা গৈছিলে এমহেমেল ষ্টুড ভেৰি ফেল আৰু তেতিয়া এমহেমেলে কি হৈছিলে এমহেমেল তেতিয়া থিয় হৈছিলে এমহেমেল কি হৈছিলে থিয় হৈছিলে কেনেকাকে ভেৰি পেল মানে হ'ল হেতা পৰি যোৱা আমি যিটো লেৰেলি যোৱা বুলি কওঁ হয়নে চ' এমহেমেলে তেতিয়া কি হৈছিলে হেতা পৰি গৈছিলে আকৌ তেওঁ অৰ্থাৎ তেওঁ থিয় হৈছিলে আৰু থিয় হওঁতে তেওঁ কেনেকা দেখা গৈছিলে হেতা পৰি যোৱা দেখা গৈছিলে ইন হিজ চেয়াৰ গতিকে কি হৈছিলে এমহেমেল ডাঙৰীয়াই থিয় হৈছিলে ইন চেয়াৰ তেওঁ চেয়াৰৰ ওপৰত য'ত তেওঁ কি হৈছিলে খুব মানে কি দেখা গৈছিলে বেছি মানে পেল মানে কি বুলি কোৱা হ'লে এইটো পেল মানে যিটো বেছি হেতা পৰি যোৱা হয়নে গতিকে এমহেমেলে হেতা পৰি গৈছিলে আৰু তেওঁ তেতিয়া চেয়াৰৰ ওপৰত থিয় হৈছিলে I never saw him look so tall. I never saw him look so tall. মই তেওঁক কেতিয়াও এনেকাকৈ কি দেখা নাছিলো তল দেখা নাছিলো অৰ্থাৎ মই তেওঁক কেতিয়াও এনেকাকৈ ওখ হোৱা দেখা নাছিলো I never saw him look so tall. গতিকে মই তেওঁক কেতিয়াও ইমান ওখ দেখা নাছিলো নেক্সট হ'ব my friend he said I but something shocked him কি বুলি ক'লে তাৰপিছত তেওঁ মানে চেয়াৰৰ ওপৰত থিয় হৈছে আৰু তেওঁ তেতিয়া কৈছে যে মাই ফ্ৰেণ্ডছ মোৰ বন্ধু বান্ধৱীসকল তেওঁ ক'লে I but something shocked him তেওঁ I বুলি আকৌ কিবা এটা কৈ যাব বিচাৰিছিলে বাট কি হৈছিলে তেতিয়া something কিবা এটা বস্তু কি কৰিছিলে তেওঁক shocked মানে ডিঙিত সোপা দিয়া ডিঙিত কিবা বস্তু লাগি ধৰা সেইটো বুজিছে কিন্তু যেন তেওঁ চলাই যাব নোৱাৰে অৰ্থাৎ তেওঁ কৈ যাব নোৱাৰিলে যেন ডিঙিত কিবা এটা বস্তুৱে কি কৰিলে তেওঁক মানে সোপা দি ধৰিলে অৰ্থাৎ ডিঙিটো ব্লক কৰি ধৰিলে he could not go on যাৰ বাবে তেওঁ কি কৰিলে go on চলাই যাওঁ অৰ্থাৎ তেওঁৰ ভাষণটো তেওঁৰ কথাখিনি তেওঁ কৈ যাব নোৱাৰিলে he could not go on অৰ্থাৎ এমহেমেলে যি ক'ব বিচাৰিছিলে সেই কথাখিনি তেওঁ কৈ যাব নোৱাৰিলে because কিয় কাৰণ কিবা বস্তুৱে তেওঁ কি কৰিছিলে শক কৰিছিলে অৰ্থাৎ তেওঁক ডিঙিটোত সোপা মাৰি ধৰিছিলে Then he turned the blackboard আকৌ তাৰপিছত যেতিয়া তেওঁ ক'ব নোৱাৰাৰ বাবে তেওঁ কি কৰিলে ব্লেকবৰ্ডৰ ফালে তেওঁ ব্লেকবৰ্ডৰ সেইফালে মুখখন ঘূৰালে বা তেওঁ মানুহজন ঘূৰিলে Then he turned ঘূৰা Then he turned to the blackboard আৰু তেতিয়া তেওঁ কি কৰিলে মানে ব্লেকবৰ্ড মানে তো জানেই ব্লেকবৰ্ড যিখন আমাৰ পঢ়ালিত ব্যৱহাৰ হয় লিখা মেলাৰ কাৰণে সেই বৰ্ডখন কলা বৰ্ডখন গতিকে সেই ব্লেকবৰ্ডখনৰ ফালে তেওঁ ঘূৰিলে took a piece of chalk আৰু তেওঁ কি কৰিলে took a piece of chalk আৰু এটুকুৰা
উম, এটুকুৰে কি ল'লে, তেওঁ চক মাতি বুটলি ল'লে and bearing on with all his might আৰু তেওঁ সকলোবিলাক শক্তি আনি পেলাই সকলোবিলাক শক্তি তেওঁ কি কৰিলে লৈ আহি bearing with might মানে যিমানখিনি কি আছে যিমানখিনি মানে তেওঁ পাৰে আৰু যিমানখিনি পাৰে সিমানখিনি শক্তি লৈ আহি পেলাই মাইট সকলোবিলাক শক্তি লগ কৰাই পেলাই he wrote as large as he could তেওঁ মানে কি কৰিলে he wrote তেওঁ লিখিলে as large as তেওঁ যিমান ডাঙৰকৈ পাৰে সিমান ডাঙৰকৈ লিখিলে কি লিখিলে ভিভেলা ফ্ৰান্স অৰ্থাৎ আমি যদি ভিভেলা ফ্ৰান্স মানে চাওঁ এইটো ফ্ৰান্স ভাষাত লিখিছে গতিকে ভিভেলা ফ্ৰান্স অৰ্থাৎ কি বুলি লিখিছে অৰ্থাৎ ফ্ৰান্স ভাষা দীৰ্ঘায়ু হ অৰ্থাৎ লং লিভ ফ্ৰান্স সেইবুলি তেওঁ লিখিছে দেন হি ষ্টপড আৰু তেতিয়া কি হৈছিলে তেওঁ ৰখি গৈছিলে তাৰমানে ভিভেলা ফ্ৰান্স লিখাৰ পিছত তেওঁ ৰখি গৈছিলে দেন হি ষ্টপ তেওঁ ৰখি গৈছিলে এণ্ড লিন মানে হ'ল যেতিয়া ধৰি লওঁ মানুহ এজন আছে তেওঁ যেতিয়া এটা চাইডে অলপ হালি যাব সেইটোকে কি বুলি কোৱা হয় লিন বুলি কোৱা হয় হেলি যোৱা বা কাটি হোৱা সেইটোকে কোৱা হয় lean his head against the wall আৰু কি কৰিলে তেওঁ মানে মূৰটো ৱালত তেওঁ কি কৰিলে মানে লগাই দিলে অৰ্থাৎ আমি কি ক'ম ফেৰ দিয়া গতিকে মূৰটো ৱালত লগাই তেওঁ ফেৰটো দিলে and without the word আকৌ এটা শব্দৰ অবিহনে he made a gesture আৰু তেওঁ কি কৰিলে কোনো এটা শব্দ নহয় তেওঁ জাষ্ট কি কৰিলে gesture এটা দিলে ইংগিত ইশাৰা এটা দিলে to us আমাক his hand তেওঁ হাতেৰে তাৰমানে তেওঁ একো এটা ৱৰ্ড নোকোৱাকৈ একো এটা ৱৰ্ড উচ্চাৰণ নকৰাকৈ তেওঁ জাষ্ট কি কৰিলে জাষ্ট এটা gesture দিলে জাষ্ট এটা মানে অংগী ভংগী দেখুৱালে হাতেৰে কি বুলি পেলাই স্কুল ইজ ডিছমিছড ইউ মে গো গতিকে স্কুল কি হ'ল ডিছমিছ হ'ল মানে স্কুল কি হ'ল পঢ়াশালি ছুটি হ'ল গতিকে তোমালোক কি কৰিব পৰা ইউ মে গো তোমালোক যাব পৰা চ' এইখিনিয়ে বুজি পাইছেনে কি বুলি ক'লে যে এম হেমেলে তাৰমানে কি কৰা নাছিলে একো ৱৰ্ড কোৱা নাছিলে একো ৱৰ্ড উচ্চাৰণ কৰা নাছিলে কেৱল কি কৰিছিলে সি মেক এ gesture to us with his hand আমাক তেওঁৰ হাতেৰে মাত্ৰ কি কৰিছিলে ইংগিতহে দিছিলে কি ইংগিত দিছিলে যে স্কুল ইজ ডিছমিছ ইউ মে গো যে পঢ়ালে ছুটি হ'ল তোমালোকে যাব পৰা এইখিনি চ' এইখিনি আছিলে হয়তো কিমান ক্লিয়াৰ হ'ল কিবা ক্লিয়াৰ নহ'ল ক'ব নোৱাৰিলোঁ হয়তো দুই এটা মিছ হৈ যাব পাৰে অজানিতে শব্দবিলাক আচলতে তেনেকুৱাকৈ কৈ গ'লোঁ গতিকে যদিহে কিবা ৰৈ গৈছে সেইখিনি দেখুৱাই দিলে ভাল লাগিব গতিকে এইখিনি আৰু এইটোৱে শেষ আছিলে গতিকে ইয়াতে লাষ্ট লেচনটো সামৰণি দিলোঁ ইয়াৰ পিছত নিশ্চয় কুৱেশ্যন এনচাৰবিলাক আনিবলৈ ট্ৰাই কৰিম গতিকে যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ আৰু লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব কাৰণ লাইক আৰু কমেণ্টে আকৌ ভিডিঅ'বিলাক বনোৱাত নিশ্চয় সহায় কৰিব বা ইয়াতকৈ আৰু বেটাৰ কৰাত নিশ্চয় উৎসাহ যোগাব চ' আজিলৈ এইখিনিয়ে ধন্যবাদ